हेलो एवरीवन मैं आज अपना गाहरी मांस रेसिपी शेयर करिम बुली भाबिछु। सो केनेके बना माने शुकाई थोआ गाहरी मांस बिलाही दी बनाम बुली भाबिछु। सो केनेके बनाओ भिडिओटी चाबो शेषলৈके। এইখিনি শুকাই থোৱা গাহৰি মাংস আনিছে, তাৰপিছত বিলাহী দি বনাম বুলি ভাবিছোঁ। এইকেইটা বিলাহী এয়া পানী গৰম কৰি আছোঁ, অলপ ধুই ল'ম বুলি ভাবিছোঁ। এই মাংসখিনি শুকাই থোৱা গৰম পানীখিনি অলপ গৰম হ'লে হৈ যাব, বেছি গৰম নহ'লেও হয়। তো পানীখিনি মই এতিয়া বিলাহী আৰু আদা নহৰুখিনি ঠিক কৰি ল'ম। পানীখিনি গৰম হৈ গ'ল, মই এতিয়া কৰিম পানীখিনি গাহৰি মাংস দিম, তাৰপিছতে ধুই ল'ম ভালকৈ। অলপ বেছি গৰম হৈ গ'ল মোৰ, আৰু এইখিনি বিলাহী কাটি ল'লোঁ। গৰম পানী ঢালি দিছোঁ, অলপমান ধুই ল'ম, মানে যিহেতু ঠাণ্ডা দিনত অলপ গৰম পানীখিনি দি ল'লে ধুই ল'লে ভালকৈ ভাল হ'ব। চ' ইফালে কেৰাহী পাতি দিছোঁ, আৰু এইখিনি অলপ ঠাণ্ডা পানী ঢালি দিম। বেছি গৰম পানী হৈ গ'ল, চ' মিক্স কৰি দিম অলপ ধুবলৈ, তেতিয়া ভাল হ'ব। এতিয়া ঠাণ্ডা পানী অলপ ঢালি দিছোঁ যাতে ধৰিব পাৰোঁ। এতিয়া অলপ ধুই দিম। হৈ গ'ল ভালকৈ ওলাই দিম। এই ৰেচিপিটো সকলোৱে জানিবও পাৰে বা নাজানিব, হ'লেও মানে মোৰ শ্বেয়াৰ কৰিবলৈ মন গৈছিল, সেইকাৰণে শ্বেয়াৰ কৰিলোঁ। মাংসখিনি ধোৱা হৈ গ'ল, আৰু ইফালে তেল দিম কেৰাহীত। বনাব জানিছোনে নাই কমেণ্টত জনাব যে মই কেনেকৈ বনাইছোঁ। যদি হোৱা নাই কমেণ্টত ক'ব। জানিবও পাৰে ৰেচিপিটো, চ' মই সদায় শ্বেয়াৰ কৰিম বুলিয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কমেণ্টত জনাব কেনেকুৱা লাগিছে, আৰু ভিডিঅ'টি অলপ সৰু হ'ব পাৰে, দিব পৰা নাই ভিডিঅ' বেলেগ শ্বেয়াৰ কৰোঁ বুলি দিলোঁ। তেল গৰম হৈ আছে, লাগিছে মই এতিয়া মাংসখিনি দি দিম। আদা নহৰুখিনি আগত নিদিওঁ, মাংসখিনি আগত ভাজি ল'ম, তাৰপিছতহে দিম চব্জি দিবলগীয়া। চিম্পলকৈ বনোৱা মানে জানিব চাগে, সেইকাৰণে ট্ৰাই কৰিম বুলি দিলোঁ। দিম আদা নহৰুখিনি অলপ, তাৰপিছত বিলাহীখিনি দি দিম একেবাৰে। মানে মাংসখিনি যিহেতু শুকাই থোৱা আছিলে একেবাৰে দি দিলোঁ। ঢাকি দিম। আপোনালোকে জোখৰ মানে নিমখখিনি দি ল'ব। মানে চিম্পল ৰেচিপি শ্বেয়াৰ কৰিম বুলি দিলে, যিহেতু ইয়াত ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। আৰু আমি পিঠা একো নবনালোঁ, কাৰণ ইয়াতে একো সুবিধা নাই বনাবলৈ, চব বনাব নোৱাৰিলোঁ। গাঁৱৰ ঘৰত গ'লে নগ'লোঁ, গৈ আহিছোঁহে যে, সেইকাৰণে যদি তালৈ গ'লোঁ হয় বনালোহেঁতেন, আৰু বনাইছোঁ তাতে সিহঁতে ঘৰত বনাব মাতিছিলে আৰু নগ'লোঁ। এনেকৈ থাকিলে হেৰি খালি খালি দিয়ে। এতিয়া অলপ পানী ঢালি দিছোঁ, যিহেতু অলপ সিজিব লাগিব। সিজিবৰ কাৰণে পানীখিনি ফ্লেমটো অলপ বেছিকৈ দি দিছোঁ। পানীখিনি তুলি আছে, আৰু পানী
এতিয়ালৈ সিজা হোৱা নাই, বছ শুকাই যোৱাৰ পিছতহে মাংসখিনি সিজিব। যিহেতুকে হোৱা নাই ঢাকি দিছোঁ ভালকৈ। এতিয়া ধনিয়া পাত অলপ গুচাই ল'ম বুলি ভাবিছোঁ। ধনিয়া পাত তাতে দিম লাষ্টত অলপ, যেতিয়া মানুহখিনি সিজি টাইমত তেতিয়া ধনিয়া পাতখিনি অলপ চাফা কৰি ল'ম। এয়া ধনিয়াখিনি চাফা কৰি ধুই কৰি ল'লোঁ, হৈ গ'ল। এইটো মই ভিডিঅ'খিনি অলপ দীঘলীয়াকৈ দিব নোৱাৰোঁ, বেছিকৈ সময়ো নাপাওঁ ভিডিঅ' কৰিবলৈ। তো যিমানখিনি পাৰোঁ কৰোঁ, আৰু যিখিনি ভুল হৈছে বা কমেণ্টত জনাব, মই শুধৰাই ল'ম। তো যদি ভাল লাগে লাইক চাইক কৰি দিব, শ্বেয়াৰো কৰি দিব। ছাবস্ক্ৰাইবাৰ যিসকলে নতুন আহিছে, নতুন বা চাইছে, ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো। ভাল ভাল দিবলৈ চেষ্টা কৰিম, লাহে লাহে শিকিছোঁ, লাহে লাহে ফাৰ্ষ্ট দিছোঁ যেতিয়া কৰি আছোঁ এনেকৈ লাহে লাহে চহৰত হওক দীঘলীয়া হওক কৰিছোঁ। লাহে লাহে পানীখিনি শুকাই আছে, টাইম লাগে অলপ মানে গেছত লৰাই বাইছ শ্বৰ্টকাট হৈ আছে, কিতাপ নপঢ়ি লাইপাত বনাম বুলি ভাবিছোঁ। লাইপাত আনি থোৱা আছিলে, এয়া লাইপাত বনাওঁ, বইল বনাওঁ। বইলে বেছি খাই ভাল লাগে, তেলত দিয়াকৈ বনাম বইল। চাব ভিডিঅ'টি মই কেনেকৈ বইল বনাওঁ। ৰেড চিলি অলপ দিলোঁ, দি কালাৰটো অলপ ৰেড ৰেড লৈছোঁ। বাচ্ছা মানে খালি ধুলেই হ'ল, চব চাফাই, খালি বালি অলপ অলপ আছে, এইখিনি থৈ থৈ চাই অলপ পোক চোক থাকিব পাৰে বুলি চাইছোঁ। ইমানখিনি চাওঁ, বাচিম। বাচিবলগীয়া খালি বালি, ধুলে ভালকৈ 3-4 বাৰ ধুব লাগিব। তেনেহ'লে মই কামখিনি এইখিনি কৰি লওঁ, আকৌ বনোৱা টাইমত দেখাইছোঁ। এইখিনি ঘৰৰ লাইপাত নহয়, আমাৰে নিজৰ নেংহঁতৰ ঘৰৰ পৰা দিয়া ডাঙৰ ডাঙৰ লাইপাত ঘৰতে কৰিছিলে। ইয়াত নাই, জেগা নাই কাৰণে পৰা নাই, চ' সিহঁতৰ ঘৰৰ পৰা দিয়া হয়। বিহুতে মানে খাবলৈ দিছিলে। আৰু এইফালে এইখিনি হৈ গ'ল, আৰু এতিয়া ধনিয়াখিনি দি দিম, ধনিয়া দিলে হৈ যাব। ধনিয়া দিয়া হৈ গ'ল। ৰেচিপিটো ইমানেই চিম্পুল, হৈ গ'ল, টাইমো নালাগে। সিজা মাংস ধনিয়া দি দিলে গোন্ধটো একো মছলা চছলা দিয়া নাই, অনলি আদা নহৰু আৰু ধনিয়া বিলাহী ইমানেই ৰেডি। টিভি চিটো দেখা পালে আপোনালোকে নাকত বজাৰ মাৰি সোমাইছে। আকৌ ফেনখন জিভাৰে মানে ৰখাই দিছে, কেনেকৈ যে কৰিব পাৰে এইবোৰ, জাজেছবিলাকেই ভয় খাই গৈছে ন। মই অলপ চাইছিলোঁ, কিন্তু আপোনালোককো অলপ দেখাইছোঁ টেলেণ্টটো কেনেকুৱা। এইখিনি লাইপাত ধুই কৰি থ'লে, এতিয়া বনাম লাহেকৈ। নহৰু আৰু নিমখ অলপ গৰমাই লৈছোঁ, লাই শাকখিনি দিম। কৰি ল'লে মানে বেছি ভাল। দিলে খাবলৈ কাৰণে এলগে বনাইছোঁ, বেছি বনোৱা নাই। আমি
মা আৰু ময়ে খাওঁ আৰু সেইকাৰণে বনাইছোঁ। সেইফালে দালি বইল বনাই আছোঁ, দালি বইল বনাইছোঁ, ধুনীয়া ডিম আৰু ইমানেই। সেইফালে বনাই আছোঁ, লাই শাকখিনি হৈ আছে আৰু এতিয়া মই তিল গুড়া অলপ দি দিম, তেতিয়া খাবলৈ বেছি সোৱাদ হয়। ইমানেই আৰু কৰিবলগীয়া একো নাই। তো হৈ গ'ল এতিয়া ৰেডি। ৰাতিৰ খানা ইমানেই। তো বাই বাই। ভিডিঅ'টো ইমানেই, লাষ্টলৈকে চাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো ইমানেই শেষ কৰিছোঁ। বাই বাই, গুড নাইট।